ঘৰত কোন আছে? ঘৰত কোন আছে? ওলাই আহিব। তই ওলাই আহ। তোৰ অকাত কি বে? তোৰ অকাত কি? মোৰ ভণ্টিক ভাল পাবলৈ তোৰ অকাত কি? ঘৰৰ অৱস্থা নাই আৰু তই মোৰ ভণ্টিক ভাল পাবলৈ আহিছ? ধুইত! আজিৰ পৰা যদি তোক মোৰ ভণ্টিৰ লগত দেখা পাওঁ নহয় চাবি কথা বেয়া হৈ যাব। দাদা কি হৈছে এইবোৰ? তই কোন? মই কোন বাদ দিয়ক, কি হৈছে সেইটো কওকচোন। ই তাৰ ঘৰৰ অৱস্থা নাই, সি মোৰ ভণ্টিক ভাল পাবলৈ আহে। আপুনি এইটো ভুল কৰিছে। চাওক দাদা, আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু অন্তৰখন আমাৰ বহুত চাফা। গম পাওঁ যে আজিৰ দিনত টকা পইচা লাগে, কিন্তু টকা পইচাটোনো মৰমবোৰ কিনিব পাৰে? নোৱাৰে ন। এতিয়া আপোনাৰ হাতত যেনিবা টকা পইচা বহুত আছে, আপুনি বহুত ধনী, তথাপি আপুনি জানো মৰম চেনেহ অবিহনে সুখত থাকিব পাৰিব? গতিকে ধনী দুখীয়াৰ মাজত পাৰ্থক্য নাৰাখি সদায় যাতে একেলগে চবেই মিলিজুলি থাকিবলৈ ট্ৰাই কৰিব, আৰু আশা কৰোঁ আপুনি কথাখিনি বুজি পাইছে। ক্ষমা কৰিব, মই ভুল বুজি আছিলোঁ। আপোনাৰ কথাখিনিয়ে মোৰ অন্তৰ চুই গ'ল। এছ বি, ভাল দিন এটা চাই আমাৰ ঘৰত আহি যাবা, আৰু চাকৰিৰ কাৰণে কিবা হেল্প লাগিলে মোক ক'বা হা। ৰাইট।